জুবিন গাৰ্গ এজন প্ৰকৃততে শিল্পী হয়নে? যদি তেওঁ এজন প্ৰকৃত শিল্পী হয় তেতিয়াহ'লে ইমান অহংকাৰ কিয়? ৰাজীৱ সদিয়াক চিনি নোপোৱা জুবিন গাৰ্গে মদৰ ব্ৰেণ্ড কেইটা চিনি পায়? জুবিন গাৰ্গে অকল পইচাৰ বাবে গীত গায়নে নে শিল্পী সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে গীত গায়? নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি কথা পাতিম অসমীয়া দুজন শিল্পীৰ বিষয়ে, যি দুজন শিল্পীয়ে নেকি নিজৰ সত্তাক আচলতে পাহৰি আবুল তাবুল গাই থাকে। নিজে আচলতে বহুত ইমানেই অহংকাৰী হ'ল যে নিজৰ লগৰ ভাই ককায়েকো চিনি নোপোৱা হ'ল। ইমান তললৈ এজন শিল্পী আচলতে কেনেকৈ নামিব পাৰে, আমি আজি তাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম। তেতিয়া বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ পৰা 100টা লাইক আশা কৰিছোঁ। আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জাতিৰ কাৰণে মইতো গান গাইছোঁ, গান এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ সদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে। কি ক'ব বিচাৰিব ৰাজীৱ সদিয়া? No, it's a sad thing that আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ। লাজৰ কথা যে জুবিন গাৰ্গে হেনো ৰাজীৱ সদিয়াক চিনি নাপায়। যিজন ৰাজীৱ সদিয়াই জুবিন গাৰ্গৰ লগত 2015 চনত একেলগে গীত গাইছিল, সেইজন ৰাজীৱ সদিয়াক জুবিন গাৰ্গে চিনি নাপায়। চিনি বাৰু নাপাবও পাৰে, কাৰণ জুবিন গাৰ্গৰ বয়স হৈছে। কিন্তু জাতিৰ মাটিৰ ভেটিৰ গান গোৱা বুলি যেতিয়া সাংবাদিকজনে প্ৰশ্ন কৰিছে, তেতিয়া জুবিন গাৰ্গে ইমানেই অহংকাৰীভাৱে উত্তৰ দিছে যে মইতো জাতি মাটিৰ ভেটিৰ বাবে গান গৈছোঁ, দেন কি হ'ল? আৰে ভাই, একো হোৱা নাই, হোৱাটো একো নাই। কিন্তু যেতিয়া এজন ৰিক্সাৱালাই লগৰ এজন ৰিক্সাৱালাক চিনি পাব পাৰে, যেতিয়া এজন তামোলৰ বেপাৰীয়ে এজন তামোল বেপাৰীক যেতিয়া চিনি পাব পাৰে, তেতিয়াহ'লে গায়ক এজনে এজন গায়কক চিনি নোপোৱাটোহে বৰ হাস্যকৰ কথা। কাৰণ জুবিন গাৰ্গে কিছুমান ফটুৱা শিল্পীক চিনি পায়, যি নেকি সস্তীয়া জনপ্ৰিয়তাৰ বাবে কোনো শব্দ অৰ্থ নথকা কিছুমান গীত গায় আৰু পোকৰ হিলাই হিলাই নেচে। সেইসকলক কিন্তু জুবিন গাৰ্গে ভালকৈ চিনি পায়। কিন্তু ৰাজীৱ সদিয়া, যিজনে প্ৰত্যেকটো গানতে অৰ্থ থাকে, সেইজনক কিন্তু জুবিন গাৰ্গে চিনি নাপায়। এজন অসমৰ এজন বিখ্যাত শিল্পীৰ মুখত কিন্তু এনে কথা কেতিয়াও শোভা নাপায়। যোৱাকালি জুবিন গাৰ্গে বাইটটো দিয়াৰ পিছতে অসমৰ মানুহখিনিয়ে জুবিন গাৰ্গক সমালোচনাৰে থকা সৰকা কৰিছে। আৰে ভাই, কৰিবই ন, কাৰণ জুবিন গাৰ্গ এজন ডাঙৰ শিল্পী। সেইজন শিল্পীৰ পৰা মানুহে বহুতখিনি কথা আশা কৰে। কিন্তু যেতিয়া জুবিন গাৰ্গৰ বাইটত এনেকুৱা কিছুমান ফটুৱা কথা ওলায়, তেতিয়াহ'লে মানুহে কেতিয়াও সহ্য কৰি নাথাকে। আচলতে চাওক, মই এটা কথা কৈছোঁ যে আপোনাৰ মানুহে গীত শুনি ভাল পায় কাৰণেহে শুনে, কিন্তু আপোনাৰ ব্যক্তিত্বটো আজিকালি মানুহে আপোনাক ভাল নোপোৱা হৈছে। আৰু ৰাইজ যেতিয়া কিন্তু সজাগ হ'ব, তেতিয়া কিন্তু জুবিন গাৰ্গো পাত্তা নোপোৱা হৈ যাব, সেইটো ক'লোঁ। চ' সময় থাকোঁতে নিজকে সংশোধন কৰাটো ভাল। মই জানো যে এতিয়া মোক বহুতো অন্ধভক্ত আহি গালি গালাজ কৰিব। সেইসকলক কৈছোঁ, তোমালোকে অকণ পোকৰত তেল অলপ লৈ শুই থাকা। কাৰণ এজন শিল্পীক ভাল পালে বুলিয়ে ইমান ওপৰলৈ উঠাই দি লাভ নাই। তেওঁ যিবোৰ ভুল কৰিছে, সেইবোৰ ভুল যদি আঙুলিয়াই দিব পাৰা, তেতিয়াহে এজন শিল্পীক ভাল পোৱাৰ অৰ্থটো বুজায়। কিন্তু তেওঁ ভুল কৰিলেও ভাল বা কিবা ভাল কাম এটা কৰিলেও ভাল, এনেকৈ কৈ থাকিলে কিন্তু এজন শিল্পী ওপৰলৈ উঠি নাযায়। এজন শিল্পী সদায় ধ্বংস হৈ যায়।
এতিয়া আমি আলোচনা কৰিম আৰু এজন শিল্পীৰ বিষয়ে, মানে শিল্পী নহয়, সেইজন হৈছে এজন অভিনেতা, যিজনক ৰাইজে ইতিমধ্যে পাহৰিয়ে পেলাইছে। আচলতে এটা দৃশ্য আপোনালোকক দেখাম, সেইটো দৃশ্য দেখালে আপুনি ক'ব যে কি এনেকুৱাই অৱস্থা হ'ল নেকি ইয়াৰ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই লওক। জুবিন দা কিবা এটা কৈ দে। জুবিন দা মানে জুবিন দাৰ মই বহুত ডাঙৰ ফেনটো ময়ো। নিশ্চয় আপোনালোকে চিনি পালে যে ৰাইজে চিনি নোপোৱা অভিনেতাজন কোন হয়। এইজনে হৈছে যতীন বৰা, যিজনক নেকি ৰাইজে ইতিমধ্যে পাহৰিয়ে পেলালে। কাৰণ পাহৰি পেলাব ন, ৰাইজৰ লগত থকা শিল্পীয়ে হওক বা অভিনেতাই হওক সদায় ৰাইজৰ লগতে থাকি কাম কৰি আগুৱাই যাব লাগে। কিন্তু আপোনাৰ কিবা এটা বস্তু পোৱাৰ আশাত যদি ৰাইজৰ লগ এৰি বেলেগৰ লগত যাবলৈ হয়, তেতিয়াতো ৰাইজে চিনিয়ে নোপোৱা হ'ব। গতিকে ৰাইজৰ লগত যদি আপোনালোকে থাকি কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে ৰাইজৰ হৈ কাম কৰক, ৰাইজৰ হৈ মাত মাতিবলৈ শিকক। নহ'বা এদিন শিল্পীয়ে হওক বা আপোনাৰ হওক অভিনেতাই হওক, কেৰিয়াৰটো কিন্তু ধ্বংস হওঁতে বেছি সময় নালাগে। চ' ৰাইজৰ লগতে থাকক।